So hello everyone and good morning. Welcome back to my channel. নমস্কাৰ মই বিস্মাৰ্গ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ আৰু এয়া চব লেতেৰা হৈ আছোঁ মানে ইয়াৰিংছ কিছু অকণমান বাকী আছিলে সেইকেইযোৰ কৰি ল'লোঁ আৰু কালি যিহেতু কৈছিলোঁ মই আজি এফালে যাম গতিকে ইয়াৰিংছ কেইযোৰ মানে যিকেইযোৰ অৰ্ডাৰ দিছিলে তেওঁলোকক দিবলৈও আছে আৰু এফালে মই যাম। আজি মোৰ বহুত বেছি এক্সাইটেড হৈ আছোঁ, মই বহুত বেছি এক্সাইটেড মানে আৰু গতিকে আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। এতিয়া মই সোনকালে আজৰি হৈ মেলি ওলাই মেলি লওঁ, তাৰপৰা একেবাৰে লগ পাইছোঁ কাৰণ এতিয়া মোৰ অলৰেডি মোৰ দেৰি হৈ গ'ল। গতিকে চাই থাকিব ভিডিঅ'টো আৰু ইগন'ৰ মাই লেটাৰ হেণ্ড। গতিকে ওলাই মেলি লওঁ, তাৰপৰা লগ পাই আছোঁ। এতিয়া মই যাওঁ, বাই বাই। চ' হেল্ল' এভৰিৱান, আকৌ বহুত দেৰি মূৰত এতিয়া মই আজৰি হৈ পিনে একদম ওলাই মেলি আহিছোঁ। এতিয়া যাওঁ এনাহঁতৰ ঘৰফালেদি, কাৰণ সেইফালেদি মই যাওঁ টেম্পুখনত যাম। তাত মোৰ কাম আছে, অলপ বস্তু ল'বলৈ আছে আৰু যিহেতু কাইলৈ মানে মোৰ বস্তু কেইটামান ল'বলৈ আছে। মই ক'লৈ যাম এতিয়াও নকওঁ, মই কৈ পাবলৈ লৈছিলোঁ মোৰ কাৰণ মুখত কথা নাথাকে। চ' মই এতিয়া ওলাই আহিছোঁ। তো ছাৰপ্ৰাইজ বুলি নহয় মানে মই আপোনালোকক নকওঁ আৰু ক'ত গৈছোঁ, একদম জেগাত গৈহে ক'মগৈ ভালকৈ। চ' এতিয়া ব'লক গৈ থাকোঁ। ৰ'দ দিছে বহুত, মাস্ক ইয়াত লৈ আছোঁ, পিন্ধি ল'ম বাৰু। গতিকে ব'লক। তো মই ফাইনেলি পাই গ'লোহি আৰু আপোনালোকে ৰাস্তাটো দেখাম এতিয়া, আপোনালোকক দেখি গম পাবই মই ক'লৈ আহিছোঁ। গতিকে এয়া চাওক আমাৰ ৱেষ্ট ছাইড মলখন আৰু এইফালে দেখাই দিছোঁ ৰাস্তাটো। গতিকে চাই থাকক ভিডিঅ'টো। মোৰ জেগা আৰু পাই গ'লো এহেঁতৰ ওচৰত। হাই ছাৰপ্ৰাইজ দেখিলে কিমান মৰমৰ। নহয় মই মৰমৰ। ত' মই আহিলোঁ হোষ্টেলত, আজি থাকিব আহিছোঁ হোষ্টেলত, 2 দিন থাকিম আৰু এইটো মোৰ জেগাটো। আৰু আমাৰ টুকু আছে, টুকু বিচনাতে মই আছোঁ এতিয়া, মানে এখন মোৰ বিচনা আছিলে, এতিয়া টুকু থাকে ইয়াত। আৰু কাইলৈ আছে ফ্ৰেছাৰ্ছ, চ' সেইটো কাৰণে আহিছোঁ মই। তো এতিয়া আহি পালোহি, অলপ কথা চথা পাতি লওঁ আমি, তাৰপৰা লগ পাই বুলিয়ে ভাবিব যি কৰি আহিছোঁ কাঞ্চি সেইটো উলিয়াই দিম। কাঞ্চি তুমি ডান্সৰ টিচাৰ নেকি? কাবেৰী কি হ'ল ফোনত কাৰণে পঢ়িব মেলি দাদা ডান্সৰ টিচাৰ বোলে, তাই ডান্সৰ টিচাৰ বোলে। বিয়া নি তহঁতৰ কাইলৈ? পাহি বিয়া নি কাইলৈ? কাঞ্চি বিয়া নি? আৰু ইয়েৰিংছ কেইযোৰ হ'লেই কেইযোৰ মই আপোনালোকক অলপকৈ ভিডিঅ'টো দেখাই দিছোঁ, পিছত ফটো চটো মাৰি ভালকৈ দেখুৱাম। গতিকে অৰ্ডাৰ দিব বিচাৰিলে মোক কণ্টেক্ট কৰিব।
কৰি আছে গতিকে যিমান পাৰোঁ দেখুৱাই থাকিম বাৰু ৰেষ্ট লৈছোঁ আমাৰ এয়া ওলালে কাইলৈ আজি কাঞ্চি ভাগৰ লাগিছে নি কাঞ্চি ভাগৰ লাগিছে আমাৰ পুৰা ডেক'ৰেশ্যন কাইলৈ ৰাতিপুৱা হ'ব এইখিনি আৰু অলপ চলপ হ'ল কোনোবাই এইবোৰ ডিজাইন ডেক'ৰেশ্যনৰ কাৰণে এইবোৰ কিবা কিবি বনাই আছে তাৰপৰা চবেই এতিয়া কামবোৰ কৰি আছে আৰু মই মানে এতিয়া বুঢ়ী যে ছুপাৰ ছিনিয়ৰ যে বুঢ়ীৰ কাৰণে মই ৰেষ্ট লৈছোঁ চবতে অলপ অলপ লাগি মেলি থৈ আহিলোঁ এতিয়া ৰেষ্ট লৈছোঁ ভাত খাম আৰু চিধা শুই যাম আজি বিচনাত জইন কৰি শুব লাগিব তো কাইলৈ ব্লগটো বহুত ভাল লাগিব চাবলৈ মই নিজে কৈ দিছোঁ আৰু অঁ সঁচাকৈ বহুত ভাল লাগিব সেইকাৰণে কাইলৈ ভালকৈ ব্লগ বনাম আমাৰ আয়ে ক'বই পৰা নাই চাদৰ যাবলৈ কাঞ্চি আমাৰ ধুনীয়াকৈ কৈছে কাইলৈ ব্লগটো দীঘল হ'ব আপোনালোকে চাব আৰু তাই মোৰ লগত থাকি থাকি ধুনীয়া একদম ছোৱালী বাহাৰ দি দিম মানে দোকান খুলি দিম মই কাইলৈ ছোৱালী ইফালে ছোৱালী সিফালে আৰু ছোৱালী মানে এনেই থকা নহয় ন চবেই একদম তাৰমানে ট্ৰেডিশ্যনেল এটাইতে দেখিব চবেই মানে একদম ধুনীয়াকৈ সাজি কাচি কাইলৈ ছোৱালী গতিকে চাব আৰু চবেই এতিয়া হ'ল ভাত খাবলৈ আৰু আজি আছে আলু পিটিকা আৰু অমলেট মানে কণী ভাজি দিছে আমি এতিয়া ঠিকছে ভাতটো খাই ল'ম আলু পিটিকা মোৰ ফেভৰেট আৰু কাইলৈ খানাটোতো বহুত টেষ্টি এইবোৰ চব দেখাম তো চাই থাকিব খাই মেলি লওঁ ডান্স প্ৰেক্টিচ চ' এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু টোপনিও ধৰিছে অলপ অলপ আৰু সিহঁতি চবেই ডান্স প্ৰেক্টিচ কৰি আছে আৰু এতিয়া আমি সোনকালে শুই যাম সোনকালে মানে কি এতিয়া শুবলৈ বহুত টাইম আছে তো ভাবিছোঁ ব্লগটো ইয়াতে সামৰি দিওঁ কাইলৈ ধুনীয়াকৈ চব দেখুৱাম আংকল আণ্টিকো কাইলৈ দেখুৱাম ভালকৈ আৰু ফ্ৰেচাৰ্ছটো আচলতে আংকল আণ্টি বহুত ধুনীয়াকৈ পাতে প্ৰত্যেক বছৰে আজি এইখন ওচৰত থকা মই 4 বছৰ হ'ল আৰু মানে প্ৰত্যেকবাৰ বহুত ভালকৈ পাতে আৰু প্ৰত্যেকবাৰে চ' এইবাৰো আণ্টি মোক মাতাৰ কাৰণে মই আহিলোঁ তো সেইটোৱে আছিলে সেইকাৰণে মই ক'ত আহিছোঁ কোৱা নাছিলোঁ আৰু বহুত এক্সাইটেড হৈ আছিলোঁ আহিবলৈ কাৰণ যিহেতু মই ইমান বছৰ থাকি পিনি হোষ্টেল যেতিয়া এৰি থৈ গৈছোঁ ন মোৰ বহুত বেছি দুখ লাগে এতিয়াও পাহৰিব নোৱাৰোঁ মানে মই বিনাপানী হোষ্টেলৰ স্মৃতিবোৰ আৰু সেইটোৱে হোষ্টেলৰ জীৱনত মানে চবৰে বেলেগ বেলেগ বহুত ধৰণৰ স্মৃতি থাকে মোৰো তেনেকুৱা আৰু বহুত ভাল দিন পাৰ কৰি থৈছোঁ এই হোষ্টেলটোতে এইটো ৰুমত সেই জেগাডোখৰত মোৰ জেগাডোখৰত চ' আজি ব্লগটো ইয়াতে সামৰি দিছোঁ আশা কৰোঁ আপোনালোকৰ ব্লগটো চাই ভাল লাগিল আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ সৰু পৰিয়ালটোৰ অংশ হোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ কাৰণ মোৰ পৰিয়ালটো লাহে লাহে আৰু ডাঙৰ হৈ গৈ আছে গতিকে মনটো ভাল লাগে তেনেকৈ চ' সেইটোৱে কাইলৈ আকৌ লগ পাম বাই বাই গুড নাইট